সেই গাইজ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো এতিয়া টাইম হৈছে প্ৰায় 4:30 বাজিয়ে গ'ল, মানে গধূলি হ'লে আৰু এতিয়া যাই আছোঁ পূজা। তো টাইটেল থাম্বনেল চাই পেলাই গমেই পাইছে পূৰা ধামাকা হ'ব আজিৰ ভিডিঅ'টো। আৰু এইখিনিতে সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। মানে পূজা আৰম্ভ হৈয়ে গৈছে, তো মানে আজি যাই আছোঁ আৰু পূজা আপোনালোকক দেখাম ধুমধামত পূজা, পূৰা ডাঙৰ পূজা হয় আৰু সকলোৱে ভিডিঅ'টো চাই থাকিব একদম কিমান কি বাৰু দেখি থাকিম চলো। আৰু বহুত দিন হ'ল মানে ভিডিঅ' চিডিঅ' বনাই নাই, সেইকাৰণে কথা ক'ব মানে পাহৰি যাব আনিছে, মানে কথা ওলাই নাই। আৰু পূজানো কি চাবি, দুনিয়াৰ গোটাই বোকা পূজা হলা গোটাই পানী বৰষুণ না তামাম বোকা গৈছে গোটাই। আৰু আপোনালোকে ক'ত পূজা চাই লাগে তাতে কমেণ্ট কৰি কিনে জনাব, ক'ৰ পূজা চাইছে। বেলখৰত ক'ৰবাত এনেকৈ বহুত ডাঙৰ পূজা হয়, গতিকে আপোনালোকে চালাক না চাওঁ কমেণ্ট এটা কৰি জনাব। তো এইবাৰ এতিয়া আমি বঢ়িয়াকৈ যাই আছোঁ, মোৰ লগতে হবিবুল। তো পূজা কেনে পূজা এই পূজা মানে ধুনীয়াৰ বোকা না পূজা হলা। কালি গৈছিলোঁ না, গোটাই বোকা গৈছে কাপোৰ চাপোৰ। গতিকে যাই আছোঁ চাৰি জেগা নামিনটি জেগাত ধমধমাক লাগি তো খোজকাঢ়ি কিনে যাই আছোঁ। বাকী ৰাস্তাগিলা কি চাবি এইগিলা বোকা গোটা খাল হৈ গৈছে ৰাস্তাৰ মাজত। আমাৰ ৰাস্তাটো ভাল হ'লেও এইগিলা গোটাই বোকা হৈ গৈছে না। তো এইখিনিতে কৈ দিওঁ চেনেলটোত 1000 ছাবস্ক্ৰাইব হ'ব যাই আছে। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়ক, কেইটামান ছাবস্ক্ৰাইব হৈ লাগে 1000 কৰি দিয়ক, তাৰপিছত পুৰা ধামাকা ভিডিঅ' আহি থাকিব চেনেলত। তো বাকী আহি পেলাই ধমধমা আৰু এখন দেখা পাইছোঁ পূজাৰ গেট। তো এখন পুৰা সোমাই যাওঁ আৰু মানুহ চাওক পূজাটো মানে দুনিয়াৰ মানুহ হৈছে এইটোৰ পৰাই বেছি টাইম হোৱা নাই আৰু চাই থাকক ভিডিঅ'টো। আৰু এইবাৰ মানে পূজাৰ ডেক'ৰেশ্যনটো বেছি ভাল কৰা নাই, সিমান এটা মানে ৰমক জমক কৰা নাই, কিহৰ কাৰণে কৰা নাই সেইটো গম পোৱা নাই। কিন্তু যোৱাবাৰ যিটো কৰিছিল নাই পুৰা একদম চালিয়া হৈছিল। এই মানুহ যাম দেখা পাইছি বাপৰে বাপ, আৰু হৰেণ চৰেণ কালা কৰি দিব কাণ চান। বাকী আহি পেলাই পূজাৰ গেট তো এখন গেট দেখা পাইছি, তো এতিয়া পুৰা বঢ়িয়াকৈ ভিতৰত সোমাই যাম। পূজা পূজা লাগিছে মন উৰমিয়া, পূজা লাগিছে মন উৰমিয়া, লগে ভাগে চাব যাওঁ বোলা সমনীয়া। পূজাৰ ভিতৰে সোমাই আহিলোঁ পুৰা বঢ়িয়াকৈ, আৰু এইবিলাক চাওক একদম পুৰা গোটাই বোকা গেছি, চব বোকা কেনে বোকা কেনে হা মানে পূজাৰ ভিতৰত আছিলোঁ, লগে গোটাই ভৰি চৰি একদম বোকা গেলাক। কি দেহাৰ অৱস্থা কেনে? এই ধুলো তই ধুৱালি মই ধুলো বঢ়িয়াকৈ, এই গোটাই বোকা গেলাক। অ' কিবা খাব লাগিছিলে? অঁ আলু মাত্ৰ নেকি? অলপমান পাছত খাম যায় নেকি? আৰু কি কৰা তই চিজি দিবি নেকি? দে মুঠিলো কোনপিনে যাবানো কত চাবা পূজা, কোনপিনে যাবানো কত চাবা পূজা, চহৰৰো পূজা পিছে চাবলৈ বৰ মজা। আলু কৰে যাদু কৰি কিমান চাবা খেলা। সেইকাৰণে মানুহে বিধান চাই গোষ্ঠী চাই বিয়া কৰিব লাগে। এই বিধান চাই গোষ্ঠী চাই বিয়া নকৰাৰ কাৰণে মৰে দেখা হৈছে। এই বিধান বিয়া গোষ্ঠী বিয়া, বিধান বিয়া গোষ্ঠী বিয়া। মোৰ বিধান ভাল বিধান, মোৰ বিধানৰ নিচিনা ভাল বিধান এই পৃথিৱীত নাই। তোৰ বেয়া বিধান যদি বেয়া ভাল বিধান হ'লে মৰা তোৰ মুখে চুৰৰ গোষ্ঠী হৈ পেলাই তোৰ কি বাইক দেখুন কাশমন দুলছে যে শাড়ি, কবে ঢাক দেবে ডাক, দিন গুনছে যে তারি, শিউলি মাখা গল্প আগমনের সুর, তোমার টুলির গন্ধ ছড়ালো, বলো বলো দুগ্গা এলো। পূজা বুলি ক'লে ঘুগনি আৰু জিলাপিটো মেইন, তো সেইকাৰণে মই বঢ়িয়াকৈ ঘুগনিটো অৰ্ডাৰ দি দিলা। আৰু তই কি খাইছা? ম'ম' দেখাই লওঁ, তো মই বঢ়িয়াকৈ ঘুগনিটো খাই লওঁ। এই বঢ়িয়াকৈ ঘুগনি খাই থাকোঁতে বস্তু এটা দেখা পালোঁ, তো দেখে অসমে পালে তো হাতী জিন্দগী চুই পোৱা নাই যে ফাৰ্ষ্ট টাইম কেনে গৰম হাতী উদ্যান গৰম লাগে কেনে মাল এইটো যা গৈ চুইছে আছোন, যা চুইছে একবাৰ। তোগলা মানে কিবা এনে খাবা দিছে চাউল তাউল বঢ়িয়াকৈ। কি কৰা হে ভৰিতে তলত চুই চাওচোন, তলত চুই চাওঁ। এই ভৰিটো যদি এক খোজ মাৰে থাকবি না তই তেৰ বাজি হা এটা। কেনে পূজা কেনে হা বোকা গৈছে পূজা। জিলপে লগাই আছোঁ, জিলপে খাওঁ মানে এতিয়া খাব
আৰু য'তে পঢ়া পূজা বুলি ক'লে জিলাপিটো মেইন হয় না পূজা বুলি ক'লে জিলাপিটো মেইন তই খালি নে নাই এইটো খালোঁ পূজাটো খা এই ৰাসৰ দৰে খাইছে গাইছ খাবা সেইটো এটা অ' খাবা কেনে অ' কেনে পূজা কেনে দীপৰ বিলাতে আমাৰ বোকা নাই আমাৰ ধমধমাত যেমন বোকা এই বোকা চাই গোটাই বোকা বোকা গৈছে তবু উঠাই মহল ঘূৰিলোঁ পূজা চালোঁ এতিয়া পূৰা একদম মানে কঁকাল চকাল বিহে গৈছে কিন্তু অলপ টাইম বহি আছোঁ আৰু অলপমান পিছত ডেন্স আৰম্ভ হ'ব ভিডিঅ'তে সকলোকে চাই থাকক